নমস্কাৰ বন্ধুসকল, মাটি এডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে চাৰ্কুল অফিচৰ পৰা আৰম্ভ কৰি চাব ৰেজিষ্ট্ৰাৰ অফিচলৈ এই টোটেল প্ৰক্ৰিয়াটোত কিমান টকানো খৰচা হয়, আজি সেই বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক, তেতিয়াহ'লে সমগ্ৰ কথাখিনি ভালদৰে বুজি পাব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অল কৰি ল'বলৈ নাপাহৰিব। আহক এতিয়া আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খৰচটো আমাৰ আৰম্ভ হ'ব চাৰ্কুল অফিচৰ পৰা। চাৰ্কুল অফিচত মাটিডোখৰৰ চেল পাৰ্মিশ্যন এপ্লাই কৰাৰ পিছত মণ্ডলে ৰিপৰ্ট দিব আৰু সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি চাৰ্কুল অফিচাৰে ফাইলটো পাছ কৰাৰ পিছত চাৰ্কুল অফিচত ফাইলটোৰ প্ৰতিটো কপি স্কেন কৰি অনলাইন যোগে DC অফিচলৈ পঠাই দিব আৰু তাৰ পৰাই আপোনাক এখন ৰচিদ দিব। ৰচিদখন এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ এখন ৰচিদ দিব আৰু আপুনি 500 টকা তাত ভৰিব লাগিব। এই 500 টকাটো হৈছে চেল পাৰ্মিশ্যন এপ্লিকেশ্যন ফিজ। এনেকুৱা ধৰণৰ আপোনাৰ এখন তাৰ পৰা ৰচিদ দি পঠাব। আৰু 2 নম্বৰ খৰচাটো আমাৰ আহিব NOC কপিটো পোৱাৰ পিছত। এইটো হ'ল NOC কপি। ইয়াতে আপোনাৰ মাটিটোৰ ভেলু উল্লেখ কৰা আছে, লেণ্ড ভেলু। এই লেণ্ড ভেলুটোৰ ওপৰত ভিত্তি কৰি আমাৰ 2 নম্বৰ আৰু 3 নম্বৰ খৰচটো আহিব। NOCত আপোনাৰ মাটিৰ ভেলুটো পালোঁ 1,08,000 টকা। 1,08,000 হ'লে আমি ষ্টাম্প পেপাৰ ল'ব লাগিব। এইখিনি টোটেল পূৰণ হৰণ কৰিলে আমি পাম 3240। ইমান টকাৰ আমি ষ্টাম্প পেপাৰ ল'ব লাগিব। এইখিনি টকাৰ আমি ষ্টাম্প পেপাৰ ল'ব লাগিব। আৰু 3 নম্বৰতে আমি পে'মেণ্ট কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন ফিজ। ৰেজিষ্ট্ৰেশ্যন ফিজ আমি পে'মেণ্ট কৰিব লাগিব 1,08,000 ওপৰত 2% হ'লে আমি পাম 2160। এইখিনি টকাৰ আমি ৰেজিষ্ট্ৰেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। তো এইখিনি হৈছে মাটি এডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে টোটেল খৰচা। ষ্টাম্প পেপাৰ 3%, টোটেল মাটিৰ ভেলুৰ ওপৰত 3%। NOCত যি ভেলু দিয়ে মাটিৰ সেই ভেলুৰ ওপৰত 3% ষ্টাম্প পেপাৰ ল'ব লাগিব আৰু 2% ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব লাগিব। এইটো হৈছে পুৰুষৰ ক্ষেত্ৰত। আৰু যদি মহিলা হয় তেতিয়াহ'লে এইটো 2% হ'ব। মহিলা হ'লে 2% হ'ব, পুৰুষ হ'লে 3%। আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ সেইটোও তেনেকৈ, যদি মহিলা হয় হ'লে এইটো 1% হ'ব আৰু পুৰুষ হ'লে 2%। এইখিনি কথা জানিব লগা কথা। এইটো হৈছে গ্ৰাম্যৰ ক্ষেত্ৰত, চহৰৰ ক্ষেত্ৰত বেলেগ হ'ব। গ্ৰাম্যৰ ক্ষেত্ৰত ষ্টাম্প পেপাৰ ল'ব লাগিব NOCত থকা লেণ্ড ভেলুৰ ওপৰত। পুৰুষ হ'লে 3% ষ্টাম্প পেপাৰ ল'ব লাগিব আৰু মহিলা হ'লে 2% ল'ব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ গ্ৰাম্যৰ ক্ষেত্ৰত NOCত থকা লেণ্ড ভেলুৰ ওপৰত 2%, পুৰুষ হ'লে 2% ৰেজিষ্ট্ৰেশ্যন ফিজ ভৰিব লাগিব আৰু মহিলা হ'লে 1% ভৰিব লাগিব। এইখিনি আছিল মাটি এডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে টোটেল খৰচ। ধন্যবাদ।